নমস্কাৰ মাই কিটচেন মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনালোঁ নাৰিকল আৰু ধনিয়া পাত পেষ্ট কৰি ধুনীয়াকৈ চিকেন বনাইছোঁ গতিকে মই নিজে এই ৰেচিপিটো তৈয়াৰ কৰিছোঁ ক'তো মই চোৱা নাই বলকচোন ৰেচিপিটো আৰম্ভ কৰি দেখুৱাও কেনেকুৱা হৈছে জনাব শেষত চিকেনখিনি বনাবৰ কাৰণে মই মছলাৰ ভিতৰত লৈছোঁ ইয়াতে লৈছোঁ আদা নহৰু আৰু পিঁয়াজ ধুনীয়াকৈ মিক্সিত পেষ্ট কৰি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত আৰু নাৰিকল লৈছোঁ পেষ্ট কৰি আৰু ইয়াতে লৈছোঁ ধনিয়া পাত আৰু কেঁচা জলকীয়া পেষ্ট কৰি এয়া লৈছোঁ মিঠাতেল আৰু সোৱাদ অনুসৰি লৈছোঁ নিমখ আৰু প্ৰয়োজনীয় মছলাখিনিতো ইয়াতে আছে মই দি দিম হালধি জলকীয়া আৰু ধনিয়া গুড়ি আৰু এয়াখিনি হৈছে মাংসখিনি মই ভালদৰে ধুই পখালি লৈছোঁ আৰু এনেদৰে চাল থাকিলে মই বহুত ভাল পাওঁ চৰ্বি থাকে খাই ভাল লাগে আধা কিলো মাংস ইয়াত আছে আৰু মই এতিয়া মাংসখিনিত প্ৰথমতে দি দিম নিমখ দিয়াৰ পাছত দি দিম মই হালধি গুড়ি সৰু চামুচেৰে এচামুচ তাৰ পাছত দি দিম জলকীয়া গুড়ি এচামুচ আৰু তাৰ পাছত দি দিম ধনিয়া আৰু জিৰাৰ গুড়ি মিক্স কৰি থোৱা এচামুচ দি মই এইখিনি সানি লৈছোঁ সানি লোৱাৰ পাছত মই দি দিম এতিয়া মিঠাতেল প্ৰয়োজন অনুসৰি ল'ব যিমানকণ মাংসত যিমানকণ লাগে আৰু এয়া আদা নহৰু পিঁয়াজ সকলো পেষ্ট আৰু ধনিয়া পাতটো মই এতিয়া নিদিওঁ ধনিয়া পাতৰ পেষ্টটো পিছত দিম আৰু নাৰিকল আৰু ধনিয়াখিনি মই পাছত দিম এইখিনি মই ভালদৰে ভাজি লওঁ তাৰ পাছত মই নাৰিকল আৰু ধনিয়াৰ পেষ্টটো দিম চাই থাকিব ৰেচিপিটো আৰু এয়া গোটেইখিনি মছলা পাতি সানাৰ পিছত মই এনেদৰে ধুনীয়াকৈ ভাজি আছোঁ গেছৰ চুলাত তুলি দিছোঁ দি মই এতিয়া ধুনীয়াকৈ ভাজি আছোঁ যিমানে ভাজিব সিমানে সোৱাদ লাগিব ভালদৰে আগতে ভাজি ল'ব লাগিব তাৰ পাছত দি দিম মই নাৰিকল আৰু ধনিয়া পাতখিনি এনেদৰে বনাই খাবচোন আৰু ঠাণ্ডাৰ দিন যিহেতু নাৰিকলত খুব প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে তো নাৰিকল খাব লাগে আমাৰ ঠাণ্ডা দিনত স্বাস্থ্যৰ কাৰণে বহুত ভাল ইফালে সোৱাদো পাব আৰু ইফালে স্বাস্থ্যৰ কাৰণেও ভাল এয়া চিকেনখিনি মোৰ ভজা হ'ল দেখিছে ইমান ধুনীয়া কালাৰ হৈছে আৰু এতিয়া দি দিম মই নাৰিকল বটাখিনি এয়া নাৰিকল বটাখিনি মই দি দিলোঁ নাৰিকল বটাখিনি দিয়াৰ পাছত দি দিম মই ধনিয়া পাতৰ পেষ্টখিনি ধনিয়া পাত আৰু কেঁচা জলকীয়া আৰু এই ৰেচিপিটো স্বাস্থ্যৰ কাৰণে খুবেই দৰকাৰী হেল্ডি ৰেচিপি হ'ব এইটো মই এতিয়া ভালদৰে লৰাই দি আছোঁ আৰু বাতিকেইটা ধুই কেনে মই অকণমান পানী দিম কিন্তু চিকেনখিনি ভালদৰে আগতে বনাই ল'ব লাগিব ভাজি ল'ব লাগিব তেতিয়া টেষ্টি হ'ব আৰু নাৰিকলটো দিয়াৰ পাছত মই আৰু অকণমান সময় মজাম চাই থাকিব সম্পূৰ্ণ ৰেচিপিটো হৈ গ'ল বাতিকেইটা ধুই মই অকণমান পানী দিছিলোঁ দেখিছেনে গ্ৰেভিটো ইমান ধুনীয়া হৈছে এয়া আৰু ইয়াৰ লগত বেলেগ একো নালাগে অকল গ্ৰেভিটোৰে খাই উঠিব পাৰি তো এনেকৈ আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিবচোন আৰু এই ৰেচিপিটো মই ক'তো চোৱা নাই মই নিজে তৈয়াৰ কৰিছোঁ মই আগতেও এনেকৈ বনাই খাইছিলোঁ ধনিয়া পাত পেষ্ট কৰি লৈ আৰু নাৰিকল দি তো যিহেতু ঠাণ্ডাৰ দিন নাৰিকল শৰীৰৰ কাৰণে বহুত ভাল তো এনেকৈ বনাই খাব আৰু এয়া দেখিছে মই গোটেইখিনি পেষ্ট দিয়াৰ পাছত ইমান ধুনীয়াকৈ থুপকৈ মানে উতলি আছে পানী মই দিয়া নাই বাতিকেইটা ধুই মই পানী দিম অকণমান দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু 5 মিনিট সময় ৰান্ধি কেনে মই ৰেচিপিটো বাছ মই গেছটো অফ কৰি দিম